আরে বাপ রে কি হাসি এদিকে সবে हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एमके डेयर ब्लॉग्स माने চাব পাৰে মই আছো নাওকটা আৰু দোকানত আছো এতিয়া বৰ্তমান তো আজি মানে বহুত ধামাকা হ'ব যায় আছে কিহৰ কাৰণে কৈ আছো আপোনালোকক ৰাখ চলি আছে এতিয়া তো আমি ৰাতি আহিম ৰাখ চাবলৈ আৰু নাওকটাত চলি আছে এনেকুৱা এখন সিনেমা মানে ইউটিউব ফ্যামিলিৰ ও মাই গড চেনেলৰ পৰা চলি আছে মানে এনেকুৱা এখন সিনেমা ধামাকা সিনেমাটো কতো দেখা নাই আপোনালোকে অসমীয়া মানে একদম সাউথৰ ষ্টাইলত এনেকুৱা ফিল্ম হিট হৈ আছে শুনি আছো তো আপোনালোকক আজি দেখাই আছো তো ৰাতিলৈকে আপোনালোকে চাই থাকিব মোৰ লগত তো গোটেইখিনি দেখাব মানে ভিডিঅ' আজি বেলেগ এটা ধামাকা হ'ব যায় আছে তো আপোনালোকে আমি নাওকটাত ৰাখ চাবলৈ মানুহ চাওগে মানুহ কিন্তু বহুত নাকি মানুহ বহুত মজা তো এইফালে চাব পাৰে মিঠাইৰ দোকান আৰু এইফালে চলি আছে আমাৰ মঞ্চত মানে আৰু এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ মোৰ আৰু গণেশ কছাৰী ডাঙৰীয়াও আহিলে ভাষণ দি আছে চিনেমাখন পৰিচালনা কৰা ঋতুৰাজ শৰ্মাদেৱকো আমি এই চলতে এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ লগে লগে আমি এই বোলছবিখনৰ শুভ উদ্বোধনী কৰাৰ কাৰণে প্ৰাক্তন গণেশ কছাৰী ছাৰদেৱক আহ্বান জনাইছোঁ নমস্কাৰ নাওকাটা অঞ্চলৰ যুৱ ডেকাসকলৰ উদ্যোগত ইয়াত ও মাই গড চেনেল এছামিজ চেনেল তেখেতসকলৰ উদ্যোগত অনুষ্ঠিত মোৰ আধাজনী যিটো বোলছবি মানে চিনেমাখনৰ ওপৰতে তেওঁ আহি কিনে ভাষণ দিলে তো ভালেই লাগিল বাৰু ৰাখত আছা হেল্ল' নমস্কাৰ ও মাই গড আছামিজ চেনেলৰ হৈ আরে বাপ রে কি হাসি এদিকে সবে এন্ট্ৰখিনি লৈ লওঁ মানে কি ক'ম আৰু চলি আছে মানে আমি আহিলোঁ চিনেমা চাব তো চাম বুলি ভাবিছোঁ আৰু গোটেই মানে এতিয়া বৰ্তমান আৰম্ভ হৈ আছে আৰু বাকী গোটেইখিনি চাই লওক ক'ত কি হয় ক'ত কি নহয় গোটেইখিনি দেখাইছোঁ A to Z তো আপোনালোকে চাই থাকিব ভাল লাগিব মামা আনাইছে বোলে এই তাৰ পৰা লগাই আৰম্ভ তো মানে বন্ধুসকল চাব পাৰে দেৰি হ'ল মানে আমি চিনেমা চালোঁ আৰু অলপ দেৰিও হ'ল তো যি কি নহওক আৰু ইফালে আমাৰ চাব পাৰে মূৰ্তি তো মূৰ্তিটো আপোনালোকক লাষ্টত হ'লেও দেখাম তো চাই থাকক ইফালে চাব পাৰে আমাৰ গণেশ আছে ইফালে চাব পাৰে আমাৰ কৃষ্ণ আছে আৰু মৎস্য অৱতাৰ ইফালে আছে নৰসিংহ চাব পাৰে আপোনালোকে বেলেগ এটা তো ইফালেও চাব পাৰে এনেকৈ বকাসুৰ আছে বেছি মানে মূৰ্তি নাই দিয়ক আৰু মানে আমাৰ নাওকটাত মানে ইমান মূৰ্তি নাই কিছুমান জেগাত বেছি আছে তো নলবাৰীত গ'লে দেখাম তাতেও কিমান মূৰ্তি আছে বা কি কথা হয় তাতে গৈও দেখাম বাৰু কংসৰ কাৰাগাৰ এয়া তো ইফালে আছে আমাৰ পুতুনা
মজা 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 কৃষ্ণ ৰাধা দে আর তো এইফালে আছে আমাৰ নামটো কি আছিল জানো ব্ৰহ্মা নেকি হয় লক্ষ্মী মাই জয় লক্ষ্মী মাই তো এইফালে আছে নামটো ক'ব বুদ্ধদেৱ আছে চাব পাৰে এইফালে চলি আছে মানে আমাৰ পাগলা মটন ডেন্স এইফালে চাব পাৰে আছে এইফালে ঘোঁৰা চোৰা বাকী কি ক'ম আৰু বেলেগ এটা কিন্তু বস্তুটো লাইটৰ যিটো মানে হেৰিত সজা সেইটো বহুত কিন্তু ভাল লাগিছে সেইটোৱে মানে বন্ধুসকল এনেকুৱা হৈ গ'ল যে মানে ভিডিঅ'টো দোকানতে আৰম্ভ কৰিলোঁ আৰু দোকানতে খতম কৰিব লগা হৈ গ'ল মানে ৰাতি বেছি ৰাতি হৈ গ'ল তো ভিডিঅ'টো মানে এণ্ডিং কৰা নহ'ল মানে কি ক'ম আৰু ফিল্মখন মানে গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে যিহেতুকে ভালদৰে ৰিলিজ হোৱা নাই মানে আমাক জাষ্ট পৰ্দাতহে দেখুৱাইছে টিকেট চিষ্টেমত গতিকে মানে তাত মোবাইল এলাউড কৰা নাই তো গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ তো বেয়া নাপাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা দিব আৰু কমেণ্ট দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আৰু আগলৈ আৰু এনেকুৱা ধাচু মানে বেলেগ নেক্সট লেভেল ভিডিঅ' মানে আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ফুল ছাপোৰ্ট কৰক আৰু ঘণ্টি বটলালটো পূৰা একদম দবাই দিব